নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসমত ডাইৰেক্ট নিযুক্তিৰ হৈ যোৱা প্ৰশ্ন কাকতসমূহ আলোচনা কৰিবলৈ লৈছোঁ। গতিকে যিসকলে চোৱা নাই এবাৰ উত্তৰসমূহ চাই লোৱা আৰু আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব বিষ্ণুৰাম মেধি। দ্বিতীয় প্ৰশ্নটো হৈছে আহোমৰ শেষৰ ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰণন্দৰ সিংহ। তৃতীয় প্ৰশ্নটো হৈছে টাকা কোন দেশত প্ৰচলন হয়? উত্তৰটো হ'ব বাংলাদেশ। নেক্সট কুৱেশ্যন নাম্বাৰ 4 UAE-ত মুদ্ৰাক কি বোলে? উত্তৰটো হ'ব দিৰহাম। নেক্সট কুৱেশ্যন নাম্বাৰ 5 কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই? উত্তৰটো হ'ব ছিকিম। নেক্সট কুৱেশ্যন নাম্বাৰ 6 ভিক্টোৰিয়েল মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? উত্তৰটো হ'ব কলকাতা। নেক্সট কুৱেশ্যন নাম্বাৰ 7 শেহতীয়াকৈ অসম বৈভৱ কোনে লাভ কৰিছে? উত্তৰটো হ'ব ৰতন টাটা। নেক্সট কুৱেশ্যন নাম্বাৰ 8 জিম্বাবুৱেৰ ৰাজধানী কি? উত্তৰটো হ'ব হাৰাৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 9 অ মোৰ আপোনাৰ দেশ কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল? উত্তৰটো হ'ব বাঁহী। নেক্সট কুৱেশ্যন নাম্বাৰ 10 আফগানিস্তান আৰু পাকিস্তানৰ মাজত সীমাৰেখা কি? উত্তৰটো হ'ব ডুৰাণ্ট লাইন। নেক্সট কুৱেশ্যন নাম্বাৰ 11 MPLADS আঁচনিৰ সম্পূৰ্ণ নাম কি? উত্তৰটো হ'ব মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম। নেক্সট কুৱেশ্যন নাম্বাৰ 12 বেংকক কোন দেশৰ ৰাজধানী? উত্তৰটো হ'ব থাইলেণ্ড। নেক্সট কুৱেশ্যন নাম্বাৰ 13 ভাৰতত কেতিয়া প্ৰথম ৰঙীন টেলিভিছনৰ প্ৰচলন হয়? উত্তৰটো হ'ব 1982। নেক্সট কুৱেশ্যন নাম্বাৰ 14 কৌটিল্য কাৰ ৰাজত্বকালত? উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। আজিৰ শেষৰ প্ৰশ্নটো হ'ল অসম আৰু অৰুণাচল সংযোগ কৰা ঠাইখন কি? ইয়াৰ উত্তৰটো আপোনালোকে তলত কমেণ্ট কৰি জনাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আগলৈকে লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।